আহমেদ শিলখাকুত উচ্ছেদ অভিযান চলিল দীপৰ বিলত উচ্ছেদ চলিব ৰাজ্যৰ আন জিলাৰো বিল জলাশয়সমূহত উচ্ছেদ চলিব ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তক এই বিষয়ে তথ্য দিবলৈ নিৰ্দেশনা দিয়া হৈছে ৰাজ্য চৰকাৰৰ পিনৰ পৰা উপায়ুক্তসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যে কোনখন জিলাৰ কোন বিলত কোন জলাশয়ত কিমান উচ্ছেদ চলিছে সেইসমূহ তথ্য দাখিল কৰিব লাগে অসম চৰকাৰক বেদখলৰ তথ্য যুগুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু প্ৰতিখন জিলাৰ উপায়ুক্তলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যোৱা 15 বছৰত হোৱা বেদখলৰ তথ্য লাগে অসম চৰকাৰক এটা ডাঙৰ খবৰ এই মুহূৰ্তত অৰ্থাৎ উজনিৰ পৰা নামনিলৈ থকা বিভিন্ন বিল জলাশয়তো উচ্ছেদ অভিযান চলাব অসম চৰকাৰে 7 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে উপায়ুক্তসকলক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জলাশয়সমূহত চলা বেদখল উচ্ছেদ কৰিবৰ বাবে মাষ্টাৰ প্লেন সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে শিলখাকুত উচ্ছেদ অভিযান চলিল 3 দিনীয়া অভিযানত উচ্ছেদ চলিল শিলখাকুত তাৰ পাছতে দীপৰ বিলত উচ্ছেদ চলাবলৈও সাজু হৈছে চৰকাৰ ইতিমধ্যে মন্ত্ৰী পিজুছ হাজৰিকাই দীপৰ বিল পৰিভ্ৰমণ কৰিছে আৰু ক'ত বেদখল চলিছে তাৰ বুজ লৈছে আৰু সেই সময়তে আন এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ নিৰ্দেশনা দিয়া হৈছে যে কোন জিলাত কিমান বিল জলাশয়ত কিমান বেদখল হৈ আছে সেই তথ্য দিব লাগে এ আমি আপোনালোকক দেখুৱাইছো সেই বিশেষ জাননীখন য'ত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক উদ্দেশ্যি পত্ৰ প্ৰেৰণ কৰা হৈছে পত্ৰখনত কি লিখা আছে আমি সেই বিষয়ে আপোনালোকক কৈ দিব ওলাইছো গভৰ্নমেণ্ট অফ আসাম ডেপুটি কমিশনাৰ্ছ অল সাবজেক্ট এনক্ৰোচমেণ্টছ অন ৱেটলেণ্ডছ ৱাটাৰ বডিজ এণ্ড ৱাটাৰ চেনেলছ এটচেট্ৰা য'ত উপায়ুক্তসকলক কোৱা হৈছে ইউ আৰ ৱেল এৱেৰ ডেট ইন মেনি প্লেচেছ অফ দ্য ষ্টেট ৰেম্পেণ্ট এনক্ৰোচমেণ্টছ হেভ বিন টেকিং প্লেচ অন ৱেটলেণ্ডছ ৱাটাৰ বডিজ ৱাটাৰ চেনেলছ এণ্ড adjoining government land. These encroachments in the form of unplanned human settlements are not only blocking the stifling the free and smooth outflow of heavy volume of water during the flood seasons but are also adversely affecting the rainwater retention capacity of these water bodies. It is a given fact that the unique ecosystem of wetlands and water bodies needs to be preserved in the natural form of maintaining the biodiversity and for protection against artificial flooding as well as drought. অৰ্থাৎ যেতিয়া বান হয় সেই বানৰ পানীসমূহ বৈ যাবলৈ অসুবিধাৰ সৃষ্টি কৰিছে এই জলাশয় আৰু বিলসমূহত হোৱা বেদখলে আৰু যি কৃত্ৰিম বান হয় কৃত্ৰিম বানৰ